নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল সফ্টৱেৰ টেকলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব খুজিছোঁ ফেক নিউজ সন্দৰ্ভত। তো বলক আৰম্ভ কৰা যাওক। সিদিনালৈকে দিনটোত ক'ত কি ঘটিল, কোনে কি ক'লে, এই গোটেইবোৰৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া হৈছিল পিছদিনা প্ৰকাশ পোৱা সেই বাতৰি কাকতটোলৈ। লাহে লাহে সেই বাতৰি কাকতবোৰৰ মাজত আহি সোমাই পৰিল টেলিভিশ্যনটোৱে। আমি টেলিভিশ্যনত কিছুমান খবৰ দ্ৰুতগতিত পালোঁ, যেনেকৈ আজি দিনটোত ঘটি যোৱা ঘটনাক্ৰম, দিনটোত ক'ত কি ঘটিল, ক'ত কোনে কি ক'লে, এই গোটেইখিনি বস্তু আমি টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পোৱা হ'লোঁ সন্ধিয়ালৈকে। কিন্তু বিগত দশকটোত আমাৰ তথ্য প্ৰযুক্তিয়ে ইমান বেছি উন্নতি কৰিলে যে আমাৰ চৌদিশে বাতৰিময় হৈ পৰিল। আমি সোমাই পৰিলোঁ এক ঠেক গণ্ডিৰ মাজত। আমাৰ চাৰিওফালে বাতৰি বাতৰি বাতৰি। গতিকে আমি বাতৰিৰ মাজত পৰি দিশহাৰা হৈ গ'লোঁ। আমি এই বাতৰিবোৰৰ মাজৰ পৰা কোনটো সঁচা নিউজ, কোনটো মিছা নিউজ, সেইবোৰ বিচাৰি উলিয়াবলৈ আমি কিছুমানে সক্ষম হৈছোঁ, কিছুমানে সক্ষম হোৱা নাই। তো গতিকে এই যে ফেক নিউজ, এই যে মিছা নিউজ, এই যে ভুৱা বাতৰি, এইবোৰে সমাজ এখনৰ পৰিকাঠামো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে। গতিকে বন্ধুসকল, আমি এই ফেক নিউজবোৰ কেনেকৈ বিচাৰি উলিয়াম, আমি কেনেকৈ চিনাক্ত কৰিম যে এইবোৰ ফেক নিউজ? তো আহক মই আপোনালোকক সৰু দুটামান টিপছ দিছোঁ, যিবোৰৰ জৰিয়তে আপুনি ফেক নিউজবোৰ বিচাৰি উলিয়াবলৈ হয়তো সক্ষম হ'ব। হয়, সাধাৰণতে কি হয়, যিবোৰ ভুৱা বাতৰি, ফেক নিউজ, সেইবোৰ বিয়পে হোৱাটছএপ ফৰৱাৰ্ডৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে। তো সেইবোৰ চিনাক্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি তেনেকুৱা কিবা এটা বাতৰি আহিছে, তাতে যদি কোনো লিংক দিয়া নাই, আপুনি নিশ্চিতভাৱে থাকক সেইটো এটা ভুৱা বাতৰি। সাধাৰণতে ভুৱা বাতৰিবোৰ কেতিয়া হয়? কাৰোবাক বহুত বেছি যদি প্ৰশংসা কৰি কোনোবা এটা বাতৰি আহে, আপুনি ভাবিব সেইটো নিশ্চিতভাৱে ফেক। আৰু যদি দেখা পায় যে এটা বাতৰি আহিছে, সেইটো কাৰোবাক ইমানেই নিচা দেখুওৱা হৈছে, ইমানেই তেওঁক গালি পৰা হৈছে, তে সেইটো মিছা বাতৰি। আপোনালোকলৈ অহা বাতৰিবোৰৰ পৰা কেইটামান কিৱৰ্ড তাৰ পৰা বাছি ল'ব। কিৱৰ্ডবোৰ বাছি লৈ সেইবোৰ গুগল কৰিব। গুগল কৰিলে সেইবোৰ সঁচা হয় নে মিছা হয়, সেইবোৰ আপোনালোকৰ ওলাই পৰিব। বন্ধুসকল, উদাহৰণ হিচাপে মই মোৰ হোৱাটছএপত 2017 চনৰ মে' মাহৰ 1 তাৰিখে এটা নিউজ আহিছিল যে কোকা-কোলা আৰু পেপচিত কোনোবাই HIV আৰু এইডছৰ বীজাণু থকা ব্লাড ভৰাই দিছে। তো গতিকে সেইবোৰ আমি খাব নালাগে। তো নিউজটো দেখিলোঁ, দেখাৰ পিছত সেই নিউজটোত কোনো ধৰণৰ চ'ৰ্চ উল্লেখ নাই। গতিকে সেই নিউজটোত মোৰ সন্দেহ হ'ল যে এই নিউজটো কেতিয়াও সঁচা হ'ব নোৱাৰে। মই লগে লগে গুগল কৰিলোঁ। গুগল কৰি মই সেই নিউজটোৰ সত্যাসত্য বিচাৰ কৰি চালোঁ যে সেই নিউজটো আচলতে ফেক নিউজ। তো এই নিউজৰ অন্তৰ্নিহিত কাৰণটো কি? ইয়াৰ যদি অন্তৰ্নিহিত কাৰণটো চাওঁ, আমি এটা বস্তুই নিশ্চিত হওঁ যে এটা কোম্পানীয়ে আন এটা কোম্পানীৰ বজাৰ নষ্ট কৰাৰ কাৰণে এনেকুৱা ধৰণৰ নিউজ বজাৰত ওলাই দিয়ে, যাতে আমি সাধাৰণ মানুহখিনি সেই নিউজৰ দ্বাৰা প্ৰভাৱিত হৈ আমি তেওঁলোকৰ পণ্য ব্যৱহাৰ কৰিবলৈ বাদ দিওঁ। গতিকে কোকা-কোলা নাইবা পেপচিৰ যি কোম্পানী, সেই কোম্পানীৰ বিপৰীতে থকা নাইবা সেই কোম্পানীৰ প্ৰতিদ্বন্দ্বী কোম্পানী যি আছে, সেই কোম্পানীয়ে কোনো প্ৰকাৰে এই নিউজটো বজাৰত ওলাই দিলে। তো লগে লগে ভাইৰেল হৈ পৰিল হোৱাটছএপ যোগেদি। গতিকে এনেকুৱা নিউজ এটা পোৱাৰ লগে লগে তাৰ সত্যাসত্য বিচাৰ আমি কৰা উচিত, কিয়নো এই নিউজটোৱে এটা কোম্পানীৰে বজাৰ নষ্ট কৰা নহয়, বহুখিনি মানুহক এই নিউজটোৱে প্ৰভাৱিত কৰে। কেৱল আজি মই কোম্পানীৰ ক্ষেত্ৰত কৈছোঁ, ৰাজনৈতিক দলবোৰৰ ক্ষেত্ৰতো এইবোৰ হয়। সাধাৰণ মানুহখিনিৰ মাজত থকা প্ৰতিদ্বন্দ্বী কাৰোবাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে। কোনোবা ৰাজনৈতিক দলে বেলেগ এটা ৰাজনৈতিক দলক নিচা দেখাবলৈ বা হেয় কৰিবলৈ এনেকুৱা কৰিব পাৰে। কোনোবা ব্যক্তি বিশেষে কোনোবা তেওঁৰ প্ৰতিদ্বন্দ্বীক হেয় কৰিবলৈ মানুহৰ মাজত তেওঁৰ যি ইমেজ, সেই ইমেজ নষ্ট কৰিবলৈ এনেকুৱা ধৰণৰ মিছা নিউজৰ আশ্ৰয় ল'ব পাৰে।
গতিকে বন্ধুসকল আমি নিউজ এটা পোৱা মাত্ৰকে তাৰ অথেন্টিক সোৰ্স কি আমি সেইটো আগতে বিচাৰ কৰি চাব লাগে আৰু তাৰ পৰা দুটামান কিৱৰ্ড বিচাৰি উলিয়াই হেয়া গুগল কৰিব লাগে তাৰ পিছতহে আমি সেই নিউজটো বিশ্বাস কৰিব লাগে উদাহৰণ হিচাপে আহক মই আপোনাক মোৰ WhatsApp খুলি লৈছো মোৰ কম্পিউটাৰত মই কেনেকৈ সেই নিউজটো সত্যাসত্য বিচাৰ কৰি লৈছিলো তাক মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আহক বন্ধুসকল আপোনালোকক ফেক নিউজৰ এটা উদাহৰণ দিয়াৰ বাবে মই মোৰ WhatsApp মোৰ কম্পিউটাৰৰ সৈতে কানেক্ট কৰি লৈছো 2017 চনৰ জুন মাহত মোলৈ এটা জুন নহয় মে মাহত মোলৈ এটা নিউজ আহিছিল মই নিউজটো বিচাৰি উলিয়াই লওঁ কোকা কোলা মই ইতিমধ্যে মোৰ গোটেই মেছেজত এই কোকা কোলাটো বিচাৰি চোৱাৰ কাৰণে মই হেৰি কৰিলোঁ তো ইতিমধ্যে বিচাৰি উলিয়াইছে তো এইটো আছিলে সেই নিউজটো আপোনাৰ 2017 চনৰ মে মাহৰ 1 তাৰিখে এই নিউজটো মোলৈ আহিছিল ইয়াতে স্পষ্টভাৱে উল্লেখ কৰিছে দিল্লী পুলিচৰ পৰা এই মেছেজটো গোটেই দুনিয়াৰ কাৰণে যোৱা কেই সপ্তাহমান আগত কোকা কোলা বা পেপসি আদি বজাৰত পোৱা পানী জাতীয় বস্তু নাখাব কাৰণ ইয়াত কোনোবাই HIV ব্লাড মিহলাই দিছে এইটো যোৱাকালি NDTVত দেখুওৱা হৈছে অনুগ্ৰহ কৰি এই মেছেজটো আপোনাৰ সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি এজন দায়িত্ববান নাগৰিকৰ ভূমিকা পালন কৰক থ্যাংক ইউ গতিকে মই আগতে উল্লেখ কৰা ধৰণে এই নিউজটোত কোনো সোৰ্সৰ উল্লেখ নাই এটা সোৰ্স দিয়া আছে NDTVত দেখুওৱা হৈছে বুলি কিন্তু দেখুওৱা হৈছে বুলি কোৱাৰ লগে লগে আমি এটা কথা বিশ্বাস কৰিম নে প্ৰমাণ নোহোৱাকে ইয়াতে কোনো ধৰণৰ কোনো প্ৰমাণ নাই এই নিউজটোৰ লগত যদি এটা লিংক থাকিলেহেঁতেন তেন্তে হয়তো মই এই নিউজটো বিশ্বাস কৰিলোহেঁতেন ইয়াতে এটা সোৰ্স দিয়া আছে কেৱল যে NDTVত এনেকুৱা জাতীয় নিউজ এটা দেখাব তাৰ এটা সোৰ্স নিশ্চিতভাৱে লাগিব গতিকে মই এই নিউজটো বিচাৰি চাম যদি NDTVত কোকা কোলা পেপসি বা HIV এনেকুৱা জাতীয় কোনো নিউজ থাকে নিশ্চিতভাৱে ইয়াতে আমাৰ তিনিটা কিৱৰ্ড আমি বিচাৰি ল'ব পাৰো কোকা কোলা পেপসি HIV ব্লাড এই কেইটা কিৱৰ্ড বাছি লৈ আমি নিউজটো সাৰ্চ কৰো আহক তো মই গুগলত ইতিমধ্যে সাৰ্চ কৰিছিলো সময় বচোৱাৰ কাৰণে মই খুলি থৈছো HIV পেপসি HIV নিউজ গতিকে ইয়াতে প্ৰথমটো হৈছে snopes.com তাৰ পিছত আহিছে thoughtco.com thesun.co.uk ইয়াতে লিখিছে পেপসি hit by stick HIV hoax after fact meet police statement circulates তাৰ পিছত আহিছে পেপসি HIV story is fake news Nigeria the Guardian Nigeria to হৈছে এটা অতি বিশ্বাসযোগ্য আৰু উল্লেখযোগ্য বাতৰি পৰ্টেল গতিকে আমি এই নিউজটোকে বিশ্বাস কৰিম গতিকে আমি এই নিউজটো খুলি লৈছো ইতিমধ্যে মই খুলি থৈছো মই হেতু উলাই লৈছো ইয়াতে এটা বস্তু স্পষ্টভাৱে উল্লেখ কৰিছে this has since been denied by the UK Metropolitan Police and there was no Sky News report on this false story medical experts have assured Nigerians that there is no need to worry reason the story is not true and the HIV virus cannot survive up to 5 minutes outside the human body yate eta kotha sposto bhabe likhise HIV virus cannot survive up to 5 minutes outside the human body gotike eta kothate amar sob bostu clear hoy goise je hei news to asolte fact gotike আমি তেনেকুৱা ধৰণৰ নিউজক গুৰুত্ব নিদিয়া ভাল জোৰ কোনো সোৰ্স না থাকে সোৰ্সৰ উল্লেখ না থাকে আৰু ফটোশপ বন্ধুসকল ফটোশপ আজিকালি ফটোশপৰ জৰিয়তে এনেকুৱা কিছুমান কাম হৈ আছে আমি সাধাৰণ মানুহে হেবোৰ দেখি হসা বুলি ভাবো কাৰণ ফটোশপবোৰ ইমান ধুনিয়াকৈ কৰা হয় আৰু ইমান মিহিভাৱে কৰা হয় যে হেবোৰ দেখি আমি কেতিয়াও আমাৰ ভাব নহয় যে এবোৰ মিছা হ'ব পাৰে বন্ধুসকল আপোনালোকক মই দুটামান উদাহৰণ দিছো তাৰে
উদাহৰণ হিচাপে মহাত্মা গান্ধীজীৰ মই এই ফটোখন লৈ লৈছোঁ। ইয়াত দেখা গৈছে মহাত্মা গান্ধীজীয়ে এজনী ছোৱালীৰ সৈতে এটি অন্তৰংগ মুহূৰ্ত। এই ফটোখন জানো সঁচা? আপাত দৃষ্টিত এই ফটোখন দেখিবলৈ একেবাৰে সঁচা, কিন্তু এই ফটোখন আচলতে মিছা। ইয়াক ফটোশ্বপৰ জৰিয়তে এই ৰূপ দিয়া হৈছে, এক বিকৃত ৰূপ দিয়া হৈছে। আমি কেনেকে এই ফটোটোক যে ফেক হয় সেইটো আমি কেনেকে প্ৰমাণ কৰিম? আপোনালোকে এটা কাম কৰিব, আপোনালোকে আপোনালোকৰ কম্পিউটাৰত গৈ প্ৰথমে google.com খুলি ল'ব। মই যেনেকৈ খুলি লৈছোঁ google.com পিছত আপোনালোকে ইমেজত যাব, চাৰ্চ বাই ইমেজ। ইয়াতে মই সেই ফটোটো আপলোড কৰি দিম। ইয়াতে এইটো ফটো আছিলে, ইয়াতে বহুত কেইটা সোৰ্স আহি গৈছে, গতিকে আমি তলফালে অলপ বিচাৰি চাওঁ। ইয়াতে স্পষ্টভাৱে উল্লেখ আছে ফেক ফটোজ অফ মহাত্মা গান্ধী, য়ং গান্ধী টু মহাত্মা গান্ধী। এই ফটোখন ইয়াৰে এইখন ফটো আৰু ইয়াৰে এইখন ফটো হুবহু একে, গতিকে এই ফটোটো আমি বিচাৰি চাম। বন্ধুসকল, এইখনে হৈছে এইখন ফটো, যিখন ফটোক ফটোশ্বপ কৰি আচলতে বিকৃত ৰূপ দিয়া হৈছে। যে আপোনালোকে লৈ অহা বাতৰিটো আৰু তাৰ অৰিজিনেল ফটোটো, এইবোৰ দেখাৰ ক্ষেত্ৰত, ফটো এখন দেখাৰ ক্ষেত্ৰত, ফটো এটা যদি দেখে আপোনালোকে তেনেকুৱা ধৰণৰ কিবা ফটো আপোনালোকলৈ পঠাইছে, সেই ফটো আপোনালোকে লগে লগে কেতিয়াও বিশ্বাস নকৰিব। কাৰণ ফটোৰ ক্ষেত্ৰত সদায় অলপ পিছুৱাই থাকক। আৰু এটা বস্তু বন্ধুসকল, আপোনালোকলৈ অহা যিকোনো ফটো, যিকোনো নিউজ তেনেকৈ বেলেগলৈ ফৰৱাৰ্ডো নকৰিব। আপোনালোকে ফেক নিউজৰ পৰা তেতিয়াহে বাচিব পাৰিব যেতিয়া আপোনালোকে বায়াছ নহ'ব। একপক্ষীয় আপোনালোকে যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আপোনালোকে বায়াছ নিউজৰ পৰা, ফেক নিউজৰ পৰা বাচিব পাৰিব। ধৰক আপুনি কাৰোবাক বেয়া পায়, আপোনালৈ সেইজন সন্দৰ্ভত এটা নিউজ আহিল, বেয়া নিউজ, তেওঁক অলপ সমালোচনা কৰি, তেওঁক অলপ গালি চালি পাৰি নিউজ এটা আহি গ'ল। তো গতিকে লগে লগে যিহেতু আপুনি মানুহজনক বেয়া পায়, গতিকে লগে লগে আপুনি নিউজটো বেলেগলৈ ফৰৱাৰ্ড কৰি দিলে। কিন্তু সেইটো সঁচা নে মিছা এইটো আপুনি অলপো চিন্তা কৰি নাচালে। বন্ধুসকল, এটা কাম কৰিব, আপুনি নিৰপেক্ষভাৱে আপুনি চিন্তা কৰক যে সেই নিউজটো সঁচা হ'ব পাৰে কি নোৱাৰে। যদি মিছা হয়, আপুনি মানুহজনক বেয়া পায় ঠিকেই, কিন্তু সেই মানুহজনক বেয়া পালেও তেওঁৰ এটা পাব্লিক ইমেজ আছে, তেওঁক সেইটো নষ্ট নকৰিব। সেই নিউজটো আপুনি ফটককৈ ফৰৱাৰ্ড নকৰিব। নাইবা ধৰক আপুনি কাৰোবাক ভাল পায়, ভাল পোৱাৰ পিছত তেওঁৰ প্ৰশংসা কৰি এটা নিউজ আহিল, আপুনি লগে লগে সেই নিউজটো আপুনি ফৰৱাৰ্ড কৰি দিলে বেলেগলৈ। বন্ধুসকল, আপোনালোকে এটা কথা চিন্তা কৰিব, সেই যে প্ৰশংসা কৰি এটা নিউজ আহিছে, সেই নিউজটো হয়তো মিছাও হ'ব পাৰে, সেইটো মিছা প্ৰশংসাও হ'ব পাৰে। গতিকে আপুনি যালৈ পঠাইছে সেই মানুহজনে যদি গম পায় যে এইটো মিছা নিউজ, আপুনি সেই মানুহজনৰ ওচৰত সৰু নহ'বনে? গতিকে নিউজ ফৰৱাৰ্ড কৰোঁতে সদায় আপুনি নিৰপেক্ষভাৱে চিন্তা কৰিব। আজিকালি কি হৈছে, জধে মধে কিছুমান নিউজ পৰ্টেল ওলাইছে। সেই নিউজ পৰ্টেলবোৰত আনঅথেণ্টিক কিছুমান নিউজ তাতে দিয়া হয়। আগত যেতিয়া সাংবাদিকতা কৰা হৈছিল, সমাজৰ প্ৰতি এটা দায়বদ্ধতা লৈহে সাংবাদিকতা কৰিছিল, কিন্তু আজিৰ সাংবাদিকতা আৰু 10 বছৰ আগৰ সেই সাংবাদিকতাৰ মাজত আজিকালি প্ৰভেদ বহুত ডাঙৰ। গতিকে সেই সাংবাদিকতাক, আজিৰ সাংবাদিকতাক আপুনি কেতিয়াও নিৰপেক্ষ বুলি ক'ব নোৱাৰে। আৰু বিশেষকৈ আমাৰ ভাৰতৰ, আমাৰ অসমৰ যিখিনি ৱেল এষ্টাব্লিছড, জনপ্ৰিয় যিয়ে মোক বাতৰি কাকত নাইবা টিভি চেনেল আছে, সেইবোৰৰ বাতৰিহে আপুনি বিশ্বাস কৰিব। গতিকে আপোনালোকৰ লগত আলোচনা কৰা এই কথাখিনিয়ে যদি আপোনালোকৰ অলপো উপকাৰত আহে, মই নিজকে ধন্য মানিম। আৰু আগলৈও আমি যাতে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আগবঢ়াব পাৰোঁ, এনেকুৱা কিছুমান ধৰণৰ কথা আমি পাতিব পাৰোঁ, তো সেইকাৰণে মোৰ ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক। কেনেধৰণৰ কথা আলোচনা কৰিলে আপোনালোকে ভাল পাব তলত কমেণ্ট কৰি জনাব। যদি আপুনি মোৰ চেনেললৈ নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, ধন্যবাদ।